লগ পাব লাগে নে একদম কামোৰ বুঢ়া দেই ঐ লোৱা কলৈ যাওঁ অ কা মোৰ ৰ'বলৈ অলপো সময় নাই দেই আৰু চাইকেলখন যে কান্ধত তুলি আনিছ ইণ্টাৰভিউ এটা আছে অ ককা দেৰি হৈছে সেইকাৰণে চাইকেলখন কান্ধত লৈ গৈছোঁ ঐ অকৰা চাইকেলখন দেখোন চলাই গ'লেই হ'ল কান্ধত লৈ যাব লাগে নি আৰু তোৰ পিছে কিনো ইণ্টাৰভিউ আছে হয় ঐ ঐ শুনচোন ৰচোন ঐ ককা মোৰ ৰ'বলৈ একদম সময় নাই মোৰ দেৰি হৈছে মই যাওঁ দেই ককা দৰৱ কেইটা আনিব দিম বুলি ভাবিছিলো এই যা গৈ যা বাৰু কিনো ইণ্টাৰভিউ দিবলৈ গৈছে হয় এই ফুচুং পহুটোৱে কাম বন নাই ইণ্টাৰভিউ দিবলৈ গৈছে আহিলে ছাৰ ইণ্টাৰভিউ আৰম্ভ কৰোঁ আমি কৰক ঠিক আছে এই প্ৰথম কওকচোন স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল জৱাহৰলাল নেহৰু ছাৰ ভাল তেতিয়াহ'লে কওকচোন এই নাগাচাকি আৰু হিৰোশ্বিমা চহৰকেইখন ক'ত অৱস্থিত জাপানত গুড ভাল আছে তাৰপিছত কওকচোন আচ্ছা এই ভাৰতবৰ্ষই স্বাধীনতা কেতিয়া লাভ কৰিছিল 1857 চনত চিপাহী বিদ্ৰোহ সময়ৰ পৰা চলি আছিল 1947 চনৰ 15 আগষ্ট তাৰিখে সফলতা লাভ কৰিছিল ভাল আছে আচ্ছা এই মংগল গ্ৰহত যে প্ৰাণী থকাটো আপুনি বিশ্বাস কৰে কৰোঁ এই বিজ্ঞানীসকলৰ পৰীক্ষা নিৰীক্ষা চলি আছে ঠিক আছে তেতিয়াহ'লে আপুনি বাহিৰলৈ যাব পাৰে ভাল ঠিক আছে দাদা ভালনে ভালে ইণ্টাৰভিউ দিলে কেনেকুৱা ভালে হৈছে চাওঁ মোৰ অলপ দেৰি দাদা মোকো প্ৰশ্ন উত্তৰকেইটা কৈ দিয়ক না মোৰ দেৰি হৈছে মোৰ যাব লাগে কৈ দিয়ক না অলপ সহায় হ'ব হয় নেকি তেতিয়াহ'লে মই অকল খালি উত্তৰকেইটা ঠিক আছে ঠিক আছে তেতিয়াহ'লে আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈছে জৱাহৰলাল নেহৰু আৰু দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হৈছে জাপান তৃতীয় প্ৰশ্নটোৰ উত্তৰ হৈছে 1957 চনত চিপাহী বিদ্ৰোহ সময়ৰ পৰা প্ৰচেষ্টা চলি আছে 1947 চনৰ 15 আগষ্ট তাৰিখে সফলতা লাভ কৰিলে আৰু চতুৰ্থ প্ৰশ্নটোৰ উত্তৰ হৈছে সকলে তাকে ভাবিছে কিন্তু এতিয়া পৰীক্ষা নিৰীক্ষা চলি আছে ঠিক আছে হ'ব দেই হৈ গ'ল যাব দেই কেতিয়াবা লগ পালে আপোনাক এই তামোল এখন খুৱাই দিম নমস্কাৰ এই বহক কওকচোন আচ্ছা আপোনাৰ নামটো কি বাৰু মোৰ নামটো জৱাহৰলাল নেহৰু আপোনাৰ ঘৰ ক'ত বাৰু জাপানত হেৰি আপোনাৰ জন্ম কেতিয়াহে 1857 চনত চিপাহী বিদ্ৰোহৰ সময়ত প্ৰচেষ্টা চলি আছিল 1947 চনৰ 15 আগষ্ট তাৰিখে সফলতা লাভ কৰিছিল হেৰি আপুনি পাগল নেকি বিজ্ঞানীসকলে তাকে ভাবিছে কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে আপুনি এইবোৰ কি ফটো আমি কৰি আছে হয় আপুনি মোৰ অফিচৰ পৰা ওলাই যাওক বুলি কৈছো ওলাই যাওক